নমস্কাৰ সম্পৰ্ক স্বাগতম জনাইছোঁ আপোনালোকক আজিলৈ এইটো এটা ভাল খবৰ য'ত আপোনালোকে এতিয়াও যদি আপোনালোকৰ হেল্থ কাৰ্ডখন বনোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ফুল প্ৰচেছটো চাওক আপোনাৰ নিজৰ মোবাইলতে অতি সহজে 2 মিনিটৰ ভিতৰতে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কাৰ্ডখন লগে লগে লাভ কৰিব পাৰিব বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব লাগিব যিহেতু বন্ধুসকল আজিকালি হেল্থ কাৰ্ডখন বিশেষ জৰুৰী হৈ পৰিছে য'ত আপোনালোকে চৰকাৰী যিখন স্কিমৰ অন্তৰত হেল্থ কেয়াৰ ফাণ্ডৰ হেল্থ কেয়াৰ ল'ব বিচাৰিলে আপোনাৰ হেল্থ কাৰ্ডখন প্ৰয়োজনীয় হৈ পৰিছে গতিকে আপোনালোকৰ হেল্থ কাৰ্ডখন বনাই লোৱাটো বিশেষ জৰুৰী গতিকে আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকক গোটেইখিনি জড়িত বা গোটেই ফুল প্ৰচেছটো চাবলৈ বন্ধুসকল ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু অ'পেন কৰি ইয়াতে চাৰ্চ কৰিব healthid.ndmh.gov.in বা আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দি আছে তাত গৈ আপোনালোকে চিধা ডাইৰেক্ট লিংকটো পাব তাত গৈ আপুনি ডাইৰেক্ট ইয়াৰ বাবে চাৰ্চ কৰিব পাৰে চাৰ্চ কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ এখন দেখা পাব য'ত আপোনালোকে ইয়াৰ বাবে কণ্টিনিউটো প্ৰেছ কৰি দিব কণ্টিনিউটো প্ৰেছ কৰাৰ লগে লগে আপোনালোকে ইয়াতে আহিব আপোনাৰ জেনেৰেট ভায়া আধাৰ য'ত আপোনালোকে আধাৰ কাৰ্ডৰ থ্ৰুৰে আপোনালোকে ইয়াৰ বাবে হেল্থ কাৰ্ডখন জেনেৰেট কৰিব পাৰে বা হেল্থ কাৰ্ডখন বনাব পাৰে কিন্তু আপোনালোকে যদি আধাৰ কাৰ্ড ইউজ কৰিব নোখোজে তেতিয়াহ'লে আপোনালোকে নিজৰ মোবাইল নম্বৰটোৰ জৰিয়তেও আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে গতিকে মই বন্ধুসকল আধাৰ কাৰ্ড কৰিব বিচৰা নাই গতিকে তলত দি আছে আই ডোণ্ট ৱান্ট টু ইউজ মাই আধাৰ ফৰ ক্ৰিয়েটিং হেল্থ আইডি ইয়াতে আপোনালোকে অকল মোবাইল নম্বৰৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে তলৰ ক্লিক হেয়াৰটোত আপোনালোকে ক্লিক কৰি দিব লগে লগে আপোনালোকৰ বাবে এটা মোবাইল নম্বৰ জেনেৰেট কৰাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰাৰ বাবে এখন ইণ্টাৰফেচ খোল খাব য'ত আপোনালোকে জেনেৰেট ভায়া মোবাইল প্ৰেছ কৰি দিব ইয়াতে লগে লগে আপোনালোকে এখন ইণ্টাৰফেচ খোলা হ'ব য'ত আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব তাত আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব মোবাইল নম্বৰটো এণ্টাৰ কৰি তললৈ আহিব তলত স্ক্ৰল কৰি পেলাই তলত দুটা টিক মাৰ্ক দিব আছে আই এগ্ৰী আৰু আই এম নট এ ৰবট এই দুটা টিক মাৰ্ক আপোনালোকে দি ল'ব গ্ৰীণ আই এম নট এ ৰবটটো গ্ৰীণ হৈ যোৱাৰ লগে লগে আপোনালোকে ছাবমিট কৰিব পাৰিব এইটো আপোনালোকে ছাবমিট কৰি দিব ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন ইণ্টাৰফেচ খোলা খাব য'ত আপোনালোকে ইয়াৰ বাবে OTP এটা বিচাৰিব য'ত আপোনালোকৰ মোবাইল নম্বৰটো দিয়া আছিলে আপোনাৰ মোবাইল নম্বৰটোতে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটোতে আপোনালোকৰ OTP এটা যাব OTPটো আপোনালোকে ইয়াৰ বাবে এণ্টাৰ কৰি দিব লাগিব বন্ধুসকল মই OTPটো এণ্টাৰ কৰি দিয়াৰ লগে লগে এখন নতুন ইণ্টাৰফেচ ছাবমিট কৰি দিব লাগিব য'ৰ লগে লগে এখন নতুন ইণ্টাৰফেচ খোলা খাব য'ত আপোনালোকে দেখা পাব আৰু লগে লগে এনেকুৱা এখন ফৰ্ম আপোনালোকৰ সন্মুখত ইণ্টাৰফেচ এটা খোলা খাব য'ত আপোনালোকৰ নাম হেল্থ আইডি এইখিনি ফিল আপ কৰিব লাগিব য'ত আপোনালোকে ইয়াৰ বাবে ইয়াত দিব লাগিব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম তাৰপিছত দিব লাগিব ইয়াতে এটা হেল্থ আইডি য'ত আপোনালোকে যিকোনো এটা হেল্থ আইডি দিব পাৰে যিকোনো এটা আপোনাৰ নামৰ ফাৰ্ষ্ট লেটাৰকেইটা দিব পাৰে যিকোনো এটা নাম বা যিকোনো এটা দিলে হ'ল তাৰপিছত তলত 8টা শব্দৰে আপোনালোকৰ ক্ষমা কৰিব 8টা যিকোনো ডিজিটেৰে আপোনালোকে ইয়াৰ বাবে পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব পাৰে আৰু সেই পাছৱৰ্ডটো এই ছেকেণ্ড পাছৱৰ্ড কনফাৰ্ম যিটো বক্স আছে সেইটোত আপোনালোকে কনফাৰ্ম কৰি ল'ব লাগিব ইয়াৰ পিছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থকেইটা ফিল আপ কৰিব ডেট অফ বাৰ্থকেইটা আপোনাৰ চাৰ্টিফিকেটত থকা অনুসৰি পূৰণ কৰিব ইয়াৰ পিছত বন্ধুসকল অকণমান মন কৰিব য'ত আপোনালোকে ইয়াতে এতিয়া আছে ষ্টেট চিলেক্ট কৰিবলৈ আৰু এড্ৰেছ এটা চিলেক্ট কৰিবলৈ আপোনালোকে ষ্টেট ইয়াতে আপোনালোকে বৰ্তমানলৈকে ইয়াতে আছামৰ অপশ্যনটো নাই যদিও ইয়াতে আপোনালোকে যিকোনো এখন ষ্টেট আপোনালোকে চিলেক্ট কৰি ল'ব এইটো চিন্তা কৰিব নালাগে পিছত আপোনালোকে ইয়াৰ বাবে এইটো চেঞ্জ কৰিব পিছত মই এতিয়া মই দেখাই আছোঁ কেনেকৈ চেঞ্জ কৰিব লাগিব এই ফাৰ্ষ্টতে এইটো যিকোনো এখন আপোনালোকে চিলেক্ট কৰি ল'লে হ'ল পিছত আপোনালোকৰ এইটোৰ বাবে এইটো ভিডিঅ'তে আপোনালোকে ইয়াৰ বাবে কেনেকৈ চেঞ্জ কৰা হয় দেখা হ'ব বেছি ডাঙৰ কথা নহয় অকণমান ইয়াৰ পিছত চেঞ্জ কৰিব লগা আছে সেইখিনি চেঞ্জ কৰিলে আপোনালোকে ইয়াৰ বাবে ষ্টেট ইউটি যিহেতু এইটো পৰ্টেলত আপোনালোকৰ ইয়াৰ বাবে অপশ্যন দিয়া নাই গতিকে ইয়াৰ বাবে ষ্টেট ইউটি আপোনালোকে যিকোনো এখন চিলেক্ট কৰি ল'ব এইটোৱে আপোনালোকে নিশ্চয়কৈ চেঞ্জ কৰিব পাৰিব কোনো চিন্তা কৰিব নালাগে ইয়াতে আপোনালোকৰ ভিলেজ নেমটো দি দিব তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব আৰু গোটেইখিনি আপোনালোকৰ পূৰণ কৰা হোৱাৰ পিছত আপোনালোকে ইয়াৰ বাবে ছাবমিট কৰিবলৈ ৰেডি হ'ব গতিকে আপোনালোকে ছাবমিট বাটনটো ক্লিক কৰি দিব আৰু লগে লগে আপোনালোকৰ ইয়াৰ বাবে যিখন হেল্থ আইডি এইখন আপোনালোকৰ ওলাই যাব য'ত আপোনালোকে ইয়াৰ পৰা নাম ঠিকনা গোটেইখিনি দিয়া আছে গোটেইখিনি আপোনালোকে ইয়াৰ বাবে ফিল আপ কৰা অনুসৰি লাভ কৰিব হ'ব বন্ধুসকল তললৈ আহিলে ডাউনলোড হেল্থ আইডি কাৰ্ড য'ত আপোনালোকে ইয়াৰ বাবে হেল্থ আইডি কাৰ্ডখন ডাউনলোড কৰি পেলাই আপোনালোকে যিকোনো নেট কেফেৰ পৰা আপোনালোকৰ ফটো আইডি বা আধাৰ কাৰ্ড ফৰ্মেটত আপোনালোকে ইয়াৰ বাবে উলিয়াই ল'ব পাৰিব নেট কেফেত আপোনালোকে ইয়াৰ বাবে অতি সহজে উলিয়াই ল'ব পাৰিব কিন্তু বন্ধুসকল আপোনালোকে যি ষ্টেট আৰু এড্ৰেছটো
আপোনালোকে চেঞ্জ কৰিব লগা আছে সেইখিনি কেনেকৈ চেঞ্জ কৰি এইটো ভিডিঅ'ত এবাৰ চাই লোৱা হওক পুনৰ অকণমান ওপৰলৈ আহিলে আপোনালোকে দেখা পাব এনে এডিট প্ৰফাইল বুলি পেলাই এডিট প্ৰফাইলত আপোনালোকে ক্লিক কৰিব আৰু এডিট প্ৰফাইল ক্লিক কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে ইয়াতে ফটো আপলোড কৰিব পাৰে আপোনালোকৰ ফটো নিজৰ পাছপৰ্ট ফটোখন আপলোড কৰিব পাৰে ইমেইল আইডি দিব পাৰে আৰু গোটেইখিনি আপোনালোকে চেঞ্জ কৰিব পাৰে ইয়াতে এড্ৰেছ চেঞ্জ কৰিব কৈছে এড্ৰেছ চেঞ্জ কৰিলে ইচ্ছা কৰিলে আপোনালোকে এড্ৰেছটো চেঞ্জ কৰি ল'ব পাৰে কিন্তু তললৈ আহিলে দেখা পাব মন কৰিব যে ইয়াতে ষ্টেট ইউটি দিয়া আছে এইবাৰ আপোনালোকে দেখা পাব গোটেইখন ষ্টেটে আপোনালোকে ইয়াত থাকিব আসাম বিহাৰ অৰুণাচল প্ৰদেশ গোটেইখন আগতে যিটো আগৰ অপশ্যনটো নাছিলে এইটো এইবাৰ অপশ্যনটো আসাম দেখা পাব গতিকে আসামত আপোনালোকে ক্লিক কৰিব আৰু ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ যিকোনো এখন ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব আৰু সেই ডিষ্ট্ৰিক্ট কেইখন আপোনাৰ ডিষ্ট্ৰিক্ট অনুসৰি আপোনালোকে ডিষ্ট্ৰিক্ট অপশ্যনটো লাভ কৰিব গতিকে এইখিনি কৰাৰ পিছত আপোনালোকে যদি যি চেঞ্জ কৰিব লগা আছিলে ফটো আপলোড কৰিব লগা থাকিলে ফটো আপলোড কৰিব আৰু ছাবমিট বুটামটোত ক্লিক কৰি দিয়ে আপোনালোকৰ সম্পূৰ্ণ আইডিখন বন্ধুসকল লাভ কৰিব বন্ধুসকলে অতি সহজে এনেদৰে আপোনালোকে ইয়াৰ বাবে আপোনাৰ হেল্থ আইডিখন বনাই ল'ব পাৰে আপোনালোকে যিকোনো ভোটাৰ আইডি বা আধাৰ কাৰ্ডৰ ফৰ্মেটত আপোনালোকে ইয়াৰ বাবে নেট কেফেত গৈ আপোনালোকে ইয়াৰ বাবে বনাই নিব পাৰে আৰু সেই হেল্থ আইডিখনে আপোনালোকৰ বিশেষ সহায় কৰিব আপোনালোকৰ যিকোনো চৰকাৰী বা যিকোনো বেচৰকাৰী খণ্ডতে হওক আপোনালোকৰ যিকোনো হেল্থ কেয়াৰৰ পৰা সুবিধা ল'ব হ'লে আপোনালোকৰ হেল্থ স্কিমৰ পৰা সুবিধা ল'বলৈ হ'লে এই হেল্থ কাৰ্ডখনে বিশেষ সহায় কৰিব বন্ধুসকল এনেদৰে আপোনালোকে ইয়াৰ বাবে অতি সহজতে হেল্থ আইডিখন বনাই ল'ব পাৰে গতিকে আপোনালোকৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে ভিডিঅ'টো যদি ভাল পায় লগ বন্ধুসকল শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব গতিকে বন্ধুসকলে আজিলৈ মানে ধন্যবাদ